মৰিগাঁৱলৈ গৈ আছোঁ আৰু চাওক না মোৰ মাথাটো কি কৰি পেলালোঁ মানে কি চুলি কাটিব গৈছিলোঁ কাটি মানে গোটেই মানে ভাবিছিলোঁ কি মানে কৈ দিল কি আৰু আজি গৈ আছোঁ মৰিগাঁও মানে গাড়ী ভাল কৰিবলৈ গাড়ী নহয় মোৰ এইখন বাইক চেনৰ অলপ প্ৰব্লেম দি আছে মানে তাকে ঠিক কৰিব গৈ আছোঁ আৰু এই চাওক না আমাৰ আজি পৰিৱেশটো পানী 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 মানে পানীটো শুকাইছিল আকৌ মানে পানীটো আকৌ বাঢ়িলে কিন্তু বৰষুণ হৈ আছে না সেইকাৰণে বৰষুণত পাই মানে পানীটো বাঢ়ি আহিল পূজা কেনেকুৱা চলি আছে নিশ্চয় কমেণ্ট কৰি জনাব মানে কি পূজাৰ আমাৰ মৰিগাঁও পূজা কেনেকুৱা আছে গম পোৱা নাই আজি মৰিগাঁৱৰ বিভিন্ন কাৰণত গৈছোঁ আৰু আমাৰ মৰিগাঁও পূজাস্থলীবিলাক কেনেকুৱা আমাৰ মৰিগাঁও পৰিৱেশ কেনেকুৱা সম্পূৰ্ণ আমাৰ মৰিগাঁওখন দেখাইছোঁ ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহি মৰিগাঁৱত সোমালোঁ আৰু মৰিগাঁও এয়া মেইন হাই ৰোডত মানে ভাবিছিলোঁ পূজা বতৰ মানে পূৰা গাড়ী মটৰ পূৰা ভুম ভুম ভামান পূৰা মানে অলপ মানে কি মানুহৰ ভিৰ হ'ব বুলি ভাবিছিলোঁ কিন্তু তেনেকৈ ভিৰ হোৱা নাই আহি পাই গ'লোঁ গাড়ী গেৰেজ আৰু গেৰেজত আহি পাই চেনপাত কিনিলোঁ চেনপাত দুখাইছোঁ বনাওঁ চেনডাল দাম লৈছে মানে কি প্ৰায় 810 টকা কিমান লিখা আছে মোৰ পৰা মানে প্ৰায় 780 টকা লৈছে আৰু আপোনাৰ এটা বস্তু ইপিনে মেকানিক লাগি আছে আৰু এটা বস্তু আপোনাৰ দুখাইছোঁ দিছোঁ না চন্দ্ৰযান 2 মানে গেটটো বনাইছে চন্দ্ৰযান 2 পানী আছে ডুবাই থকা কথা নাই আৰু লমাৰি ফুৰোঁ আপোনাৰ যিমানে যিমান নহয় আপোনাৰ হেৰি থাকে ঠিকে থাকিব বাইকখন ভাল কৰি হ'ল আৰু বাইকখন ভাল কৰিলে নহ'ব আপোনালোক পূজা অলপ হ'ব লাগিব আৰু ইয়াক আপোনাৰ মৰিগাঁও পৰিৱেশ মানে দিনত তেনেকৈ ইমান মানুহ নহয় দোকান বজাৰ থাকে কিন্তু ৰাতি বেছি মানুহ হয় আৰু এই ঠাইত এনেকুৱাই আৰু এই হৈছে মেইন পূজাস্থলী মানে কি মেইন যিখিনি ঠাই ৰাতি আমাৰ মৰিগাঁও এইখিনি জেগাতে মানে মেইন পূৰা ভিৰ হয় চাই আপোনাৰ এদি পিনে আহিব পাৰে এদিকে পৰা আহিব পাৰে এদিকে পৰা পাৰে কাৰণ মৰিগাঁৱৰ ভিতৰত মানে এইটো মন্দিৰ মানে ভাল বনায় আৰু গেটটো ধুনীয়া সুন্দৰকৈ বনায় মানে ইয়াত আহি ধুনীয়াকৈ মানে হায়েষ্ট মানে কি এইখিনি জেগাত মানে হায়েষ্ট মানে কি মানুহ ভিৰ হয় মানে চাৰিওফালৰ পৰা আহি ন সম্পূৰ্ণ মানুহ আহি সেইখিনি ভিৰ আপোনালোকে নিশ্চয় আহি এইখিনি দেখিব ধুনীয়াকৈ আহি পাব সেই ঠাইৰ পৰা অলপ আগুৱাই আহিলোঁ আৰু আগত মানে দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু এইটো হ'ল মেইন পুলিচ পইণ্ট আৰু এইপিনে যাবলগীয়া হয় আপুনি কি বিহুতলী থানা কোৰ্ট যিমান যি আছে সকলো যাব পাৰে এই চাইডে আৰু সেইপিনে আপোনালোকে আহিব এটা কাৰণে আহিব লাগিব চাওক না এয়া চাওক বাণিজ্যিক মেলা আৰু আপোনালোকে ইয়াত আহি মানে বিভিন্ন বজাৰ কৰিব পাৰে কিবা কৰি ইয়াত বাণিজ্য মেলা এইপিনে চলি আছে বিহুতলী পিনে যাওক কিবা কিবি লাগে আপোনাৰ সম্পূৰ্ণ আপোনাক যি লাগে আৰু এই ভিডিঅ'ৰ পৰা আপোনালোকক চমু দেখুৱাবলৈ চেষ্টা কৰিছোঁ কাৰণ নেক্সট এটা কাৰণ দীঘল ভিডিঅ' আহি আছে পূজা চাবলৈ আহিম ৰাতি আহিম আমাৰ সম্পূৰ্ণ দুখন আৰু এইটো চাওক এইটো মানে ইণ্ডিয়া গেট বনাইছে কোন জেগাত নিশ্চয় মৰিগাঁও টাউনত আহিলে নিশ্চয় দেখি পাব মানে আৰু আমিও নেক্সট এটা ভিডিঅ'ত মানে এটা সম্পূৰ্ণ ফুল মানে কি পূজাৰ ভিডিঅ' আৰু সম্পূৰ্ণ পূজাৰ ভিডিঅ' এটা মানে পাব আপোনালোকে ৰাতি আহিম বা ৰাতি আহিলে বেছি ভাল লাগে ন ৰাতি আহিম